ক'ত কৰিছে কিবা পূজাৰ মানে ব্লগ বনাইছে সি সেইটো মই আকৌ সেইটোকে চাব লাগে আজিকালি মানে কি ক'ত পৰি দিছে ধামকে যে পৰি দিয়ে যে ইউটিউবত কৰিবৰ কাৰণে আজিকালি ইউটিউব মেইন আহি আছে আলু আছে ভাল লাগিছে বহুতৰ এটা চ'ৰ্চ এটাও হৈছে সেইটো খুব ভাল কথাও হৈছে বাৰু আৰু যিহেতু আমি এতিয়া আজি শ্বুটিঙৰ কাৰ্যসূচী হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত আৰু শ্বুটিং হ'ব আমি আজি কৰি থাকিম দেৱাশীষ যোৱা বক্তব্য দাঙি ধৰা নাই আমি আচলতে যোৰহাটৰ টিয়কতে এটা খুব ধুনীয়া ষ্টৰী ডিম্পু কৌশিকৰ ষ্টৰীটো আৰু পৰিচালনাও ডিম্পুৱে কৰিছে খুব ধুনীয়া লাগিছে আৰু সকলোৱে খুব ধুনীয়াকৈ আচলতে অভিনয়ো কৰিছে টিমটো খুব ধুনীয়া নামটো পল অনুপল নামটো বৰ ধুনীয়া নাম এটা দিছে আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিব খুব কম সময়ৰ ভিতৰতে আপোনালোকে চাব এইটো চেনেলতে নমস্কাৰ মই অনুৰাগ বিতুপন আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শিৱসাগৰ অনুৰাগ বিতুপন গগৈ আৰু ফেচবুক পেজ শিৱসাগৰৰ অনুৰাগ বিতুপন গগৈ আৰু যিহেতু শ্বুটিঙৰ পিছত দেখাম আৰু এক চোন খাজাংকৈ দেখাই আছোঁ আৰু আপোনালোকে চাবচোন ক'ত আজি কিনো শ্বুটিং কৰিম আৰু সকলোৱে আজি আমি য'ত শ্বুটিং কৰিম বা কিহৰ কাম কৰিম ক'তনো কৰিছোঁ চাই থাকিব আহক এতিয়া বৰ ঠাকুৰ ডাঙৰীয়া দৌৰি গৈছে ক'ত দৌৰি গৈছা খৰকৈ দিছোঁ এতিয়া ষ্টাৰ্ট হ'ব দেই মই শিৱসাগৰ অনুৰাগ বিতুপন চেনেলতে মই ষ্টাৰ্ট কৰিম আজি কি হ'ব কাৰ্যসূচী ডিম্পু কৌশিক বৰ ডাঙৰীয়া এয়া আমাৰ সকলোৱে মৰমৰ মোন আৰু আমাৰ একেবাৰে আমাৰ শিৱসাগৰ আমাৰ ঘৰুৱা একেবাৰে আমাৰ দেৱাশীষ একে এতিয়া আমি শ্বুটিং আজি কাৰ্যসূচী আৰম্ভ কৰিম তাৰপিছত ক'ত কি হৈছে দেখাম দেই প্ৰথমবাৰ যাম দে ক্লেপ দিয়াৰ পৰা ৰোল একশ্যন দেখিলা হ'ব তাত শ্বুটিং কৰাৰ পিছত এতিয়া আমি গৈ আছোঁ বৰা বজাৰ আৰু বৰা বজাৰলৈ আমাৰ এতিয়া আমি পৰৱৰ্তী পৰ্যায়ৰ শ্বুটিং দেখাবলৈ চেষ্টা কৰিম আমাৰ এয়া মোন মানে আমাৰ মোনে ধুনীয়াকৈ চলাই গৈ আছে গাড়ী আৰু লগতে ইফালে বহি আছে এয়া আমাৰ অসমৰ জনপ্ৰিয় ডাইৰেক্টৰ আমাৰ ডিম্পু কৌশিক বৰ ডাঙৰীয়া অ'ৰা ছাৰ পূৰা চিলিম ফিকা হৈ গ'লতো জিম মাৰি পাৰি ন হা আজিকালি বেলেগ আকৌ ডিম্পু কৌশিক বৰা দুদিনৰ পিছত হেৰি কৰিব এই মোন দুদিনৰ পিছত হেৰি কৰিব ডিম্পু কৌশিক বৰাই বোলে হিৰ' কৰিব এতিয়া ডাইৰেকশ্যন আহক আমি এতিয়া হেৰিয়ৰ কাৰ্যসূচী আৰম্ভ কৰোঁ বৰা ছাৰ কি বৰা কি আছিলে ডিম্পু দা বৰা বজাৰত কি শ্বুটিং হ'ব দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' কল কৰিছোঁ চাব নেকি অঁ সেইটো কওক আপুনি 5 মিনিট ৰ'ব এই কেমেৰা অঁ নালাগে 10 মিনিটৰ টাইম চিৰিয়াখন খুলিছোঁ আহিছোঁ কমাগাৰ এয়া শিৱসাগৰ অনুৰাগ বিতুপনৰ ইয়াত শ্বুটিঙৰ কাৰ্যসূচী চলি আছে এইবোৰ আজিকালি যে এনেকে চৰ্টবোৰ যে দেখায় এনেকে যে দেখায় যে সেইবোৰ দেখাই দিছোঁ অকণমান
এতিয়া আমি শ্বুটিং আজি বেলেগ কৰিম আৰু দুআষাৰ বক্তব্য তুমি দাঙি ধৰা শ্বুটিঙৰ বিষয়ে। অঁ, এই ডিম্পু কৌশিকৰ খুব ধুনীয়া এটা ষ্টৰী আমি আজি শ্বুট কৰি আছোঁ যোৰহাটৰে টিয়কত বিভিন্ন লোকেশ্যনত হৈছে, খুব ধুনীয়া ধুনীয়া লোকেশ্যনত আমি শ্বুট কৰি আছোঁ। শেষ হ'বই হৈছে প্ৰায়ে। এই বিতুপনো খুব ধুনীয়া অভিনয় কৰিছে। একেলগে প্ৰথমবাৰৰ কাৰণে নিচিনা নহয় কিন্তু বহুত দিনৰ পৰা একেলগে আছো। একেলগে আমি প্ৰথমবাৰৰ কাৰণে একেলগে অভিনয় কৰিবলৈ মই সুবিধা পালোঁ। তাৰ বাবে ডিম্পুক ধন্যবাদ আৰু চেষ্টা কৰিছোঁ যাতে মানুহে ভাল পোৱাকৈ কিবা এটা কৰিব পাৰোঁ। আপোনালোকে ইমান মৰম কৰি আছে, এইখনো খুব মৰমেৰে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। চাকৰি পালা? এয়া চাকৰি পাইছোঁ, চাকৰিৰে বুলি ওলাইছোঁ। আমাৰ এইখনৰ নামটো পল অনুপল। কিছুদিনৰ ভিতৰত আহি আছে। যিহেতু আজি শ্বুটিঙৰ কিছু মুহূৰ্ত দেখালোঁ আপোনালোকক আৰু সকলোৱে চাই থাকিব মোৰ ইউটিউব চেনেল শিৱসাগৰ অনুভৱ বিতুপন আৰু ফেচবুক পেজ শিৱসাগৰৰ অনুভৱ বিতুপন। আৰু তাক কি কৰ্মখিনি কৰিব লাগে আপোনালোকে জানে, সকলোৱে কৰি দিব আৰু সকলোৱে মৰম ভাল পোৱা দিব, আশীৰ্বাদ দিব যাতে আগলৈ সুন্দৰ সুন্দৰ কাম কৰি থাকিব পাৰোঁ। ধন্যবাদ। জয় অসম। বাই বাই।